हेलो फ्रेंड्स सकलोके स्वागतम जनाई আজি ভিডিওটি আৰম্ভ কৰিব লৈছো আৰু আজি ভিডিওটোত মই আপোন প্ৰথমে আয়নক দেখাই লৈছো ই খেলি আছে মানে খুব দুষ্ট কৰি খেলি আছে এয়া ইটু টানিছে হিটু টানিছে ইফালে ইটু পেলাইছে তেনেকৈ কৰি আছে বহুত দুষ্ট হৈছে আজিকালি এতিয়া কেমেৰালৈ চাইছে আৰু তাক এতিয়া মই খুৱাবলৈ লৈছো এতিয়া অৱশ্যে ভিডিওটো আৰম্ভ কৰোতে দেৰিয়ে হৈ যায় তাৰ লগতে লাগি থাকোতে ৰাতিপুৱা আৰু এতিয়া তাক খুৱাবলৈ লৈছো এয়া দুপৰীয়াৰ আহাৰ দুপৰীয়া তাক মই যেহেতু ফলমূল খুৱাও আজি ভাবিলো তাক আপেলকে খুৱাও গতিকে আপেল এটা আনিকে বইল কৰি ললো এটো বাকলি গুচাই লৈছো গোটা গোটাকে বইল কৰি ললো তাৰপিছত এতিয়া এটো এতিয়া ইয়াত আপেলটোৰ লগত অকণমান ঘিউ দি দিম তাৰপিছত অকণমান গাখীৰ দি দিম গতিকে গোটেইকেইটা মিক্স কৰি আপেল ঘিউ আৰু গাখীৰ মিক্স কৰি খুৱাম আপেলটো এনেকৈ বইল কৰি ললো পানী তাৰপিছত এতিয়া এয়া হাতেৰে অলপ পিটিকি লম তাৰপিছত ঘিউ আৰু গাখীৰ মিহলাই খুৱাম আৰু আপেল আচলতে বহুত বেছি আৱশ্যকীয় শিশুৰ কাৰণে শিশুৰেই নহয় ডাঙৰৰ কাৰণেও ই অতি বেছি আৱশ্যকীয় কাৰণ আপেলে ৰোগ প্ৰতিৰোধ ক্ষমতাটো আচলতে বৃদ্ধি কৰে আৰু শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণেও আপেলটো খুব বেছি প্ৰয়োজনীয় গতিকে আপেল শিশুক খুব বেছি পৰিমাণে খুৱাব লাগে অন্য ফলমূলতকৈ আচলতে আপেলটো খুব বেছি পৰিমাণে খুৱাব লাগে মই এয়া খুৱাবলৈ আচলতে ইয়াক এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ শিশুক 6 মাহৰ পৰাই আচলতে এনেকৈ খুৱাবলৈ চেষ্টা কৰিব লাগে এয়া জলপান ৰেডি হৈ গ'ল অকণমান হাতেৰে পিটিকি ল'লোঁ গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া আইনক অকণমান খুৱাই চাওঁ ভাল লাগিছেনে এতিয়া ভাল লাগিব আৰু দেই খোৱা অকণ খোৱা আয়ান ভাল ল'ৰা এতিয়া ধুনীয়াকৈ খাব হেল্ল' ফ্ৰেণ্ডছ আজি ভাবিছোঁ বগৰী খাম আৰু বগৰী গছজোপা এইজোপা একেবাৰে তলতে লাগি আছে এয়া দেখিছেনে এইজোপা আৰু ঢেৰ বগৰী লাগি আছে এইবোৰ চাপৰতো লাগি আছে অলপ অলপ এইবোৰ মই কেইটামান ছিঙি লওঁ আৰু এতিয়া পিচি নহয় খুন্দি খাম এয়া আইনক বহুৱাই লৈছোঁ ৱাকাৰত এতিয়া ৱাকাৰ খেলিব আৰু আমি খাম এতিয়া বগৰী আৰু এয়া বিশেষকৈ মই এতিয়া পূৰা আৰু বগৰী খাম বগৰী পিচি ল'ম এইয়া বগৰী আৰু এনেকৈ দহচীয়া বগৰীবিলাকহে বেছি ভাল লাগে একেবাৰে পকাবোৰ খুন্দি খাবলৈ বেয়া আচলতে এনেকৈ অলপ কেঁচা পতীয়াবিলাক ভাল আৰু এইবিলাকে ছিঙি লৈছোঁ গছৰ পৰা আৰু এইখিনিকে এনেকৈ খুন্দি তলত দি ল'ব লাগিব এখন ভাগিয়ে থাকিব নিমখ দি দিছোঁ জলকীয়া পিছত দুটাহে দিলোঁ ভয় লাগিলে তিনিটা দিবলৈ বেছি পুৰিব বুলি নিমখ সৰহকৈ দি দিছোঁ একদম খাই চাইছোঁ প্ৰথম বহুত ভাল লাগে এয়া মামা স্কুটি হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতি উত্তীৰ্ণ কৰাৰ ফলত এয়া উপহাৰ দিছে মামায়ে আচলতে এইবোৰ উপহাৰ বিশেষভাৱে গ্ৰহণযোগ্য নহয় জানো যিহেতু শিক্ষাৰ্থীসকলে এনেদৰে যিবিলাক উপহাৰে আগন্তুক দিনত আকৌ ভালদৰে পঢ়িবলৈ আচলতে উৎসাহ পায় গতিকে নম্ৰতা দত্ত আচলতে মোৰ মাহীৰ ছোৱালী হয় তাই এখন পাবলৈ সক্ষম হৈছে এয়া নতুন স্কুটি নিবলৈকে আহিছিলে আচলতে এয়া অসম চৰকাৰে প্ৰদান কৰা স্কুটি আৰু এয়া আমাৰ আয়ন স্কুটিত বহি আছে তাক স্কুটি দেখিলে ক'ব নোৱাৰা হৈ যায়হি একদম মই এতিয়া বৰ্তমান হাত ভৰি মুখ হাত ধুই আহি
আহি গ'লোঁ আৰু মানে আহিলোঁ মানে কি আৰু মুখ হাত ধুই অলপ চাফ চিকুণ হৈ ল'লোঁ, যিহেতু এতিয়া আবেলি হৈছে আৰু আলহীও গ'ল। তেওঁলোক আহিছিলে, যিহেতু দেখুৱাইছোঁ আপোনালোকক অসম চৰকাৰে প্ৰদান কৰা হায়াৰ ছেকেণ্ডেৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক স্কুটি প্ৰদান কৰিছিলে যিহেতু, আৰু আজি তাই পাইছে আৰু সেইখন তাই নিবলৈ আহিছে আজি। আৰু যাওঁতে আমাৰ ইয়াত সোমাই গ'ল আৰু সেয়াই, বিশেষ একো নাই। তেওঁলোককো দেখুৱালোঁ, আলহী খাই বৈ গৈছে এতিয়া ওলাই, আৰু আমিও এতিয়া কিবা এটা খাই ল'ম। আয়ান শুইছে, তাক খুৱাই লৈছোঁ আৰু সিও শুব আৰু আমিও কিবা এটা খাই বৈ আমিও অকণমান জিৰাম। এয়াই আমাৰ ডেইলি ব্লগ, আৰু এনেকৈ পাই থাকিব সদায় সদায়। আৰু মই আজি মুখত এটা স্কাৰ্ফ কৰিলোঁ, কি কৰিলোঁ মই সেই নেক্সট ভিডিঅ'ত দেখুৱাম যদি বিচাৰে আপোনালোকে।